ফ্ৰেণ্ডছ সকলোকে নমস্কাৰ। ল'ৰা দুটাকো স্কুললৈ পঠালোঁ আৰু হাজবেণ্ডকো চাহ দিলোঁ। মই এতিয়া মোৰ কাৰণে চাহ একাপ লাহেকৈ বনাই খাই এতিয়া আজি পাকঘৰত সোমাওঁগৈ ৰান্ধিবলৈ। আজি চানা দালি আৰু বন্ধাকবি ধনিয়া দি পেলাই পকোৰা বনাম। একদম সহজ পদ্ধতিৰে বনাম। ৰাতিকৈ চানা দালিখিনি মই তিয়াই থোৱা নাছিলোঁ, সেইটো কাৰণে হুইচেল বহুতকেইটা দিব লাগিব। সহজ, আপোনালোকে বনাই চাব আৰু সোৱাদো হয়। পানী অলপ দি দিছোঁ, লগতে চানা ধোৱা পানীখিনি, চানা দালি ধোৱা পানীখিনি থৈ দিছোঁ গছত দিবৰ কাৰণে। নিমখ দিছোঁ সৰু চামুচেৰে 2 চামুচ আৰু আধা। সাতটা হুইচেল মাৰা হ'ল। এতিয়া হুইচেলটো নোযোৱালৈকে মই ৰাখি থ'ম কুকাৰতে। দালিখিনি সিজিছে ধুনীয়াকৈ। এতিয়া মই হালধি অলপমান ঢালি দিম। হালধি সৰু চামুচেৰে আধা চামুচ ঢালিছোঁ। হুইচেল দিয়াৰ আগতে দিব পাৰি, কিন্তু কুকাৰটো গোটেই লেতেৰা হৈ যায় কাৰণে মই হালধিটো পিছত দিওঁ। পিছত দি পেলাই উতলাওঁ। এইফালে চচপেনত পানী বহাই দিছোঁ, দালিৰ পানী। আৰু এইখিনি ৰচুন, শুকান জলকীয়া, তেজপাত, গোটা জালুক কেইটামান, ৰচুন মই 2টা দিছোঁ, ডাঙৰ 2টা, আৰু আদা 1 ইঞ্চমান দিছোঁ। এইখিনি মই খুন্দি ল'ম গোটেইখিনি। এইখিনি চম্বাছত দিম। পানীখিনি ভালদৰে গৰম কৰা হ'ল। এতিয়া মই কুকাৰত ঢালি দিম। কুকাৰত ঢালি হালধিখিনিৰ লগত দালিখিনি ভালকৈ মিক্স হ'বলৈ দিম। নহ'লে ভালদৰে হালধিখিনি মিক্স নহ'লে হালধিৰ গোন্ধটো থাকি যাব। এতিয়া গৰম পানী অলপমান ঢালি দি ভালদৰে মিক্স কৰি ল'ম। কেঁচা জলকীয়া 5টামান মই কাটি ভৰাই দিম। হুইচেল নামাৰাকৈ মই দালিখিনি মই ঢাকি থৈ দি আছোঁ, ভালদৰে হালধিৰ লগত মিক্স হৈ যাওক। তাৰপিছত মই চম্বাছ দিম। দালিখিনি চাক, ৰংটো এতিয়া পূৰা ধুনীয়া হৈ আহিছে, মিক্স হৈ গৈছে হালধিটো ভালকৈ। এইখিনি কেৰাহী বহাই দিছোঁ। চাহ চামুচেৰে 3 চামুচমান দিলে হ'ব মিঠাতেল। তেলটো ভালকৈ গৰম হ'ল, মই জুইটো কমাই দি আছোঁ। তেজপাত, শুকান জলকীয়া, 5 ফোৰণ আৰু গোটা জিৰা অলপমান ঢালি দিছোঁ। আৰু আদা, ৰচুন আৰু জালুক পিচি থৈছোঁ, সেইখিনিও ঢালি দিছোঁ। তেল গৰম হৈছে, মই দালিখিনি ঢালি দিছোঁ, গোটেইখিনি ঢলা নাই। দালি গোটেইখিনি নাঢালি পেলাই মই আলু 2টা আগত মই গুড়া কৰি ল'ম ভালদৰে। তাৰপিছত গোটেইখিনি দালি ঢালি দিম।
এতিয়া গোটেইখিনি দালি ঢালি দিলোঁ। জুইটো এতিয়া বেছি কৰি দিছোঁ। অলপমান ভালদৰে উতল আহিব, তাৰপিছত মই জিৰা পাউডাৰ অলপমান ঢালি দিম। দালিখিনি অলপ উতলাৰ পিছত মই জিৰা পাউডাৰ ঢালি দি আছোঁ আধা চামুচমান। আধা চামুচতকৈ অলপমান বেছি দিছোঁ। জিৰা পাউডাৰখিনি ভালকৈ মিহলাৰ পিছত মই ঢাকি দিছোঁ অলপ সময় কাৰণে। 1 মিনিট 2 মিনিটমান হৈ গ'ল। গৰম মছলা ঢালিছোঁ আধা চামুচ। ঘিউ এচামুচমান ঢালিছোঁ। মোৰ ওচৰত ডেচিকেটেড কোকোনাট আছিলে, কোকোনাট এইটো ঢালি দি আছোঁ। কেঁচা নাৰিকলৰ গুড়াও ঢালিব পাৰি, নাঢালিলেও হয়। মই ঢালিবও পাৰি, নাঢালিবও পাৰি, একো নহয়। মোৰ ওচৰত আছে কাৰণে মই ঢালি দিছোঁ। নাঢালাকৈও বহুত সোৱাদ হয়। 2 পিঞ্চমান মই চেনি ঢালি দিছোঁ। লৰাই ল'ব ভালকৈ এবাৰ। ভালদৰে উতলিলে অফ কৰি দিলে হ'ল। দালিখিনি বনোৱা হ'ল। এতিয়া বন্ধাকবি আৰু ধনিয়া দি পেলাই পকোৰা কেইটামান বনাম। নিমখ আধা চামুচ দিছোঁ, হালধি আধা চামুচ আৰু জিৰা পাউডাৰ দিছোঁ আধা চামুচ। বেচন দিছোঁ। বেচন বেছি দিলে পকোৰাবিলাক সোৱাদ নহয়। বন্ধাকবিৰ সমানে সিমান আন্দাজটো চাই দিব লাগে। বেছিকৈ দিলে মানে হেৰি হৈ যায়, বন্ধাকবিৰ টেষ্টটো নাইকিয়া হৈ যাব। ইমান বেছি বেচন দিব নালাগে, আন্দাজমতে অলপমান দিলে হ'ল। চাউল দিছোঁ, চাউলৰ গুড়া 2 চামুচ ঢালি দিছোঁ। সোৱাদকেতো খাব বিচাৰোঁ, কিন্তু বনাব নাজানিছিলোঁ প্ৰথমতে। এতিয়া বনাওঁতে বনাওঁতে আহি গৈছে। এতিয়া ঘৰৰ মানুহে খাই ভাল পায় মোৰ ৰান্ধিলে। এইবিলাক হ'ল একদম যোনে বনাব নাজানে তাৰ কাৰণে, কিয় বস্তু ইমান নালাগে আৰু কম সময়তে হৈ যায়। কেঁচা জলকীয়া 2টামান কাটি দি দিম। জলকীয়া 2টা সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াখিনি ঢালি দিওঁ ইয়াতে। গোটেইখিনি ভালদৰে মিহলাই লওঁ। বেচনখিনি এনেকুৱা দিব লাগে, জাষ্ট মানে বন্ধাকবিটো বাইণ্ড কৰিব পৰাকৈ। পানীও লাগিলেহে দিব লাগে, পানী নিদিলেও হয় বন্ধাকবিত। পানী নিদিয়াকৈ মিক্স কৰিছোঁ যেতিয়া এনেকুৱা হৈছে। অলপমান পানী দিব পাৰি আৰু। পানী 1 চামুচমান ঢালি দিছোঁ। এইটো কনচিষ্টেঞ্চি হ'ব লাগে। সেইকাৰণে তেল ঢালিলোঁ, গৰম হৈ গৈছে জুইটো। তেলটো গৰম হৈ গৈছে, মই জুই একদম কমাই দিছোঁ। অলপ অলপকৈ ভাজি যাম। জুইটো কমাই ভাজিব লাগে, নহ'লে গোটেই দহি যাব, ভিতৰটো নিসিজিব। পকোৰাখিনি এটা চাইড সিজিছে, আৰু এটা চাইড দি আছোঁ।
বাকী থকাখিনিও ভাজি দি আছোঁ গোটেইখিনি। আজি দুপৰীয়াৰ আমাৰ দালি আৰু পকৰা বনোৱা হৈ গ'ল। এতিয়া মই পাকঘৰটো অলপমান চাফা কৰি বেলেগ কামত লাগিমগৈ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব। আজি মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।